গাইজ মমিজ লাইফ ওৱান এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আই উইচ সকলোৱে যাতে দিনটো ভালদৰে যায়, কিন্তু কিনো আৰু ন, কৰোণাৰ দিন ভাল বেয়া আৰু কিনো। তথাপিতো কৈছোঁ বেয়াবোৰ আঁতৰি যাওক আৰু ভালবোৰ আহক, সকলোৰে জীৱনবোৰ ভাল হৈ পৰক আৰু আমাৰ পৃথিৱীখন সুস্থিৰ হৈ পৰে আৰু সকলো যেন নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ পৰক। আজি এই জটিল সময়বিলাকৰ মাজতেই আমি যাবলৈ ওলাইছোঁ লখিমপুৰলৈ, কাৰণ আজি ভাইটিৰ গা ভাল নহয়, কিন্তু কৰোণা নহয় আকৌ দেই, পেটৰ বিষে। আমাৰ ওচৰত চিলড্ৰেন ডক্টৰ বৰ্তমান বহা নাই, চ' ডেট আমি এতিয়া টাউনলৈ যাব লাগিব। আৰু এতিয়া বাজিছে 7:30 আৰু ভাবিলোঁ আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। কিমানখিনি দেখাব পাৰিম সেইটো নাজানো, কিন্তু ব'লকচোন আমাৰ লগত আপোনালোকৰ যাত্ৰা অব্যাহত ৰাখোঁ। আই গেছ আজি আমাৰ বেছি দেৰি নহ'ব, কালি যিহেতু এপইণ্টমেণ্ট লৈ থোৱা আছিলে, সেইকাৰণে সোনকালে হ'ব দৰে লাগিছে। কিবা হয় দেখা যাওকচোন দিনটো। আৰু নাৰায়ণপুৰৰ পৰা লখিমপুৰলৈ যোৱা ৰাস্তাটো চাওক না, ইমান ধুনীয়া লাগে ন। প্ৰায়বোৰ চাগে PW কিনাৰ এনেকুৱাই হয়, সেউজীয়া হৈ থাকে আৰু কিছুমানতো পূৰা গুলপীয়া হৈ থাকে, কি মজা লাগে ন। তেনেকুৱাতো কিন্তু বহুত মিছ কৰিছোঁ দেই ৰাস্তাটোত। কি ধুনীয়া ৰাস্তা, গছবিলাক ন, ইমান ধুনীয়া লাগিছে। আপোনালোকে ভাবিছে চাগে বেমাৰীক লৈ আকৌ কিহৰ ভিডিঅ', কিন্তু আমাৰ বেমাৰীটো আকৌ দিনত বেমাৰ নহয়, সন্ধিয়াৰ পৰা এটা বেমাৰ আৰম্ভ হয়হে। এতিয়া বেমাৰী নিজে অনলাইন ক্লাছত বিজি, সেইটো কাৰণে গাড়ীত গান চান লগাব পৰা নাই আৰু আমি নিজে এনেকেই নিজৰ টাইমবোৰ স্পেণ্ড কৰি গৈ আছোঁ আৰু। এই চাওক না, অকণমান আঁতৰত আপোনালোকে দেখিছে চাগে দুৰ্গা মন্দিৰ, ইমান ধুনীয়া লাগিছে ন। সন্মুখত পুখুৰী, ছাইডত গছ। কোন আহিছে বাৰু আপোনালোক দুৰ্গা মন্দিৰলৈ কমেণ্ট কৰিব দেই, মজা লাগে কিন্তু প্লেচটো ন। আৰু দুৰ্গা মন্দিৰৰ পৰা জাষ্ট গৈ আকৌ গণেশ মন্দিৰ এটালৈ আহিলে কিন্তু ইটোও চলি যায় আৰু যাবলৈ। আৰু এতিয়া আমি গৈ পালোঁগৈ বাইপাছৰ ওচৰ। এইফালেদি বাইপাছ বনাই আছে, কিন্তু বৰ্তমান পূৰা সম্পূৰ্ণকৈ হোৱাগৈ নাই। আৰু আজি গৰম কেনেকুৱা পাইছে বাৰু সেইটো ক'বচোন। বহুত বেছি গৰম, কিন্তু বেমাৰীতকৈ এতিয়া মোৰহে ফিল হৈছে যেন মই বেছি বেমাৰী হৈ গৈছোঁ। আৰু গোটেই মোৰ মুখৰ পূৰা গৰম হৈ ক'লা হৈ অৱস্থা নাইকিয়া হৈ গৈছোঁ, মানে গৰমত পূৰা ৰঙা হৈ ক'লা হৈ গৈছোঁ, এনেও যিহেতু ক'লাই। আৰু এতিয়া গৈ আমি পামগৈ গণেশ মন্দিৰ ভাগ কিন্তু বহুত ভাল লাগে দেই। মই ক্লাছ 9ত ফাৰ্ষ্ট টাইম গণেশ মন্দিৰ গৈছিলোঁ, তাৰ আগতে যোৱা নাছিলোঁ। তেতিয়াৰ পৰা গণেশ মন্দিৰ গৈ ভাল লাগে আৰু চাওক না, ইমান ধুনীয়া লাগে প্লেচটো ন। কোন অহা নাই আহিব দেই এই গণেশ মন্দিৰলৈ, বহুত ধুনীয়া লাগে আহি। আৰু সন্মুখৰ ডাৱৰখিনি চাওকচোন, এটা বেলেগ এটা সৌন্দৰ্য ডাৱৰখিনি আকৌ প্ৰকাশ কৰি দিছে ন, চাওকচোন। কিন্তু যিমান হ'লেও এনেধৰণৰ অট্টালিকাবিলাকৰ মাজেৰে যোৱা ৰাস্তাবিলাকত জাৰ্ণি কৰাতকৈ সেউজীয়াবিলাকৰ মাজেৰে যোৱা জাৰ্ণিটোৱে হ'ব। আৰু যিহেতু আমাক কালি এপইণ্টমেণ্ট লৈ থোৱা আছিলে, সেইকাৰণে আমাৰ জল্দি ডক্টৰক দেখাই আহি পাই গ'লো। সেই বান্দৰদেৱাৰ মাজৰখিনি ভিডিঅ' কৰিলোঁ আৰু দেই। এতিয়া এইখন হৈছে বান্দৰদেৱাৰ দিক্ৰং নদীৰ ওপৰত থকা দলংখন, এইটো অৰুণাচলৰ পাহাৰ, এইখন হৈছে বান্দৰদেৱাৰ বেটু। চাপক লৈ যাম আৰু ঘটনি যাত্ৰাত। আৰু এইটো হৈছে পুলিচ ট্ৰেইনিং চেণ্টাৰ গেট নাম্বাৰ 2, আৰু অলপ দূৰ গ'লে পুলিচ ট্ৰেইনিং চেণ্টাৰ গেট নাম্বাৰ 1টো পাম। ইয়াৰ ভিউটো ন গ্ৰীণ হয়, কিন্তু বান্দৰদেৱাৰ কি জানেনে, যেতিয়া তাৰ ফেক্টৰীবিলাক চলে ন, তেতিয়াহ'লে তাৰ পূৰা ক'লা ধোঁৱাবোৰ ওলাই যায় আৰু সেই পূৰা পলিউশ্যন কৰি দিয়ে, সেইটো ভাল নালাগে আৰু এনেই ইয়াৰ এইখনটো ধুনীয়া হয় আৰু ইয়াৰ কিবাটো টাৰ্ণিংকেইটা ধুনীয়া হয় দেই, গাড়ী চলাব মজা হয় আৰু। তাৰপিছত এইটো হৈছে PTC গেট নাম্বাৰ 1। ইয়াৰ ভিতৰতো বহুত ধুনীয়া দেই, বাহিৰৰ পৰা দিছোঁ কিন্তু আজিলৈকে ভিতৰলৈ গৈ পোৱা নাই। ধুনীয়া লাগে হয় নাই বাৰু ক'বচোন। আৰু এইডোখৰ জেগা কোনে চিনি পাইছে বাৰু আগতীয়াকৈ কমেণ্ট কৰিব দেই ভিডিঅ'টো চোৱাৰ আগত।
এইডোখৰ হৈছে ভোগপুৰৰ ওচৰৰ অভাৰব্ৰিজটো, মানে টিপলিঙৰ পৰা দেখি থাকে আৰু টিপলিং ষ্টেচনটো। ইয়াৰ ভিউটো বহুত ধুনীয়া লাগে। এতিয়া মই অপজিট ছাইডত আছোঁ, যেতিয়া নেকি মই ঘৰৰ পৰা লখিমপুৰ যাওঁ তেতিয়া ইয়াৰ ভিউটো পূৰা ধুনীয়া চাবলগীয়া হয় আৰু এইফালে পথালি পাহাৰটো ওলাই থাকে ন, বহুত ধুনীয়া লাগে। আৰু ইয়াৰ পূৰা শ্বিলঙত ৰাস্তা নিচিনা লাগে, পূৰা একদম মজা আৰু কোন ইয়ালৈ অহা নাই আহিব লাগে, ইয়াৰ ভিউটো বহুত ধুনীয়া হয়। আৰু যেতিয়া নেকি মই লখিমপুৰৰ পৰা ঘৰলৈ আহোঁ ন, ইয়াৰ পৰাই মই টোপোলা টাপলি বান্ধি ঘৰলৈ পাই গ'লোঁ ফিল হৈ যায়। আৰু টোপোলা টাপলিবোৰ লৈ আগফালে আহি যাওঁ, কাৰণ ন যেতিয়া আল্ট্ৰাবিলাক বহুত স্পীডত আহে ন, ফিল হয় কি কয় ঘৰ এৰি থৈ গুচি যাম, বহুত আগলৈ লৈ যাম। আপোনালোকৰ কাকা এনেকুৱা হয় বাৰু। পাই গ'লোঁ ঘৰৰ ওচৰত। এইখন হৈছে কেৰাচঘাট ৰাজ্যিক চিকিৎসা, আৰু তাৰপৰা অকণমান ঘৰ এইখন হৈছে কেৰাচঘাট কলেজ। তাৰপৰা অলপ আগত গ'লে আমাৰ ঘৰ, মজা ঘৰ পাই গ'লোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে আছে মহাপুৰুষ মাধৱদেৱ থানৰ জন্মস্থান। কোন অহা নাই মাধৱদেৱ থানৰ জন্মস্থান চাবলৈ বাৰু? আহিব দে, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, খুব বেছি 2 কিলোমিটাৰমান হ'ব পাৰে। আৰু আমাৰ এইফালেদিও যাব পাৰি, ভোগপুৰদিও যাব পাৰি, নাৰায়ণপুৰ হৈ যাব পাৰি, ঢেৰ ৰাস্তা আছে। কোনোবা আহিলে ক'ব দেই, চিনি নাপালে। তাৰপিছত এতিয়া আমি আহি পাই গ'লোঁ আমাৰ ঘৰৰ ওচৰত। চলো ঘৰ পहुঁচ গয়া। এতিয়া জল্দি যাওঁ, গা মূৰ ধুওঁ, ফ্ৰেছ হওঁ, তাৰপিছত আৰু শুই যাওঁ আৰু দেই। অলপ দেৰি বহুত ভাগৰ লাগিছে আৰু ইমান ৰ'দ ন, পূৰা বেমাৰী ফিল হৈ গৈছে। কি আছিলে আহি পিনি শুলোঁ, শুই পিনি জাষ্ট উঠিছোঁ আৰু বহুত ভাগৰ লাগিলে, সেইটো কাৰণে শুই থাকিলোঁ আৰু ভিডিঅ'টো ইমানতে আজি সামৰোঁ। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিব। আৰু মোৰ ছাইডত যদি ৰিয়াঞ্চি বহি আছে, হাই কৈ দিয়া। হাই। তাই অনলাইন ক্লাছ কৰি জাষ্ট আহিছে। তাৰপিছত চাওঁ এতিয়া অকণ উঠি যাওঁ বাহিৰলৈ, কি হয় নেদেখাওঁ আৰু আপোনালোকক। বাই বাই। আৰু এটা কথা, আমাৰ ঘৰৰ পৰা লখিমপুৰ যোৱা ৰাস্তাটো আপোনালোকে কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব দেই। ইমান ধুনীয়া ন, গ্ৰীণ গোটেই, মজা লাগে আৰু গৈ। অ'কে বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই, লাভ ইউ অল।